স্বাগতম জনাইছোঁ মোৰ অন্য এটি ভিডিঅ'লৈ। আজি বহুদিনৰ মূৰত আহিলোঁ আপোনালোকৰ মাজলৈ আৰু জন্মাষ্টমীৰ উপলক্ষে ঘৰতে কিবা অকণমান নিয়ম কৰিলোঁ আৰু ভাল লাগে প্ৰতিটো উৎসৱেই পালন কৰিবলৈ পালে, গতিকে ঘৰতে নিয়ম কৰিলোঁ, আপোনালোকৰ লগতো শ্বেয়াৰ কৰিলোঁ। শ্ৰীকৃষ্ণ জন্মাষ্টমীৰ দিনাখনে আমাৰ ভতিজা আদিত্যমৰ বাৰ্থডে আছিলে আৰু সেইকাৰণে ঘৰতে নিয়মকণ কৰি আমি মন্দিৰলৈ গৈছিলোঁ, জগন্নাথ মন্দিৰলৈ নগাঁও। আৰু চাই থাকিব মোৰ ভিডিঅ'টো শেষলৈকে আৰু শেষত জনাব কেনে পালে আৰু আমাৰ আদিত্যমক আপোনালোকৰ শুভেচ্ছা আৰু আশীৰ্বাদ জনাব। এয়া আমাৰ গোঁসাই ঘৰৰ কিছু দৃশ্য মই আপোনালোকক দেখুৱাইছোঁ। শ্ৰীকৃষ্ণ জন্মাষ্টমীৰ দিনাখনেই অকণমান সজাইছিলোঁ এনেকৈয়ে, আৰু বৰ বেছি ডাঙৰ নহয়, ঠাই কম, গতিকে তাৰ মাজতে এনেকৈ সজাইছিলোঁ আৰু আপোনালোকৰ লগত শ্বেয়াৰ কৰিলোঁ। আমি আহিছোঁ নগাঁও জগন্নাথ মন্দিৰলৈ আৰু ইয়াতে শৰাই এভাগ দিয়া হৈছে। আজি আমাৰ আদিত্যমৰ জন্মদিন, সেই উপলক্ষে জগন্নাথ জন্মোৎসৱ কৰাৰ লগতে এভাগি দিয়া হৈছে। আপোনালোকে আশীৰ্বাদ কৰিব যাতে আমি দেহা নমো কৈ দিয়া, নমস্কাৰ কৈ দিয়া, নমস্কাৰ। এয়া নগাঁও জগন্নাথ মন্দিৰৰ কিছু দৃশ্যাংশ। ইমান ধুনীয়া মন্দিৰভাগ, ভিতৰলৈ সোমাই যাওঁতে খুব ভাল লাগিল আৰু এইখিনিতে চাকি বন্তি জ্বলোৱা হয়। ভিতৰলৈ গোঁসাইভাগ আছে, ভিতৰলৈ সেইখিনিত চাকি জ্বলাব দিয়া নহয়। আৰু এই মন্দিৰভাগত খুবেই সুন্দৰ ব্যৱস্থা আছে। আমাৰ আদিত্যমৰ বাৰ্থডেৰ দিনা তাত প্ৰসাদ দিয়া হ'ল আৰু ভোগৰ ব্যৱস্থাও কৰা হৈছিলে, নিৰামিষ ব্যৱস্থা, আৰু তেওঁলোকক খোৱা বোৱাৰ কাৰণেও এক্সট্ৰা ভোজনালয় আছে, খুব ধুনীয়াকৈ কৰিছে আৰু তেওঁলোকে বনায়ো দিয়ে, বনাই দিয়াৰ বাবদ মাননি এটা দিব লাগে আৰু ভগায়ো দিয়ে। গতিকে বজাৰখিনি আগদিনা কৰি দিলে গোটেইখিনি সুব্যৱস্থা তাত আছে আৰু খুব ভাল পালোঁ তাত গৈ। পানী দুনিৰ পৰা আদি কৰি পৰিষ্কাৰ পৰিচ্ছন্ন আৰু এটা ভক্তিভাৱৰ খুব ভাল লাগিল পৰিৱেশটো। আমি আগতেও গৈছিলোঁ, গুণগুণৰ কাৰণেও তাত শৰাই দিয়া হৈছিল আৰু আজিও গ'লোঁ। এয়া আমাৰ দেহা বাৰ্থডে বয়, এয়া আইতাকৰ কোলাত। থেংক ইউ কোৱা, থেংক ইউ, থেংক ইউ, থেংক ইউ বুলি কোৱা। হ্যাপি বার্থডে। তোমার কাছে প্ৰসাদ খোৱাৰ পিছত চাহৰ ব্যৱস্থা হোৱাৰ পিছত এয়া ভাতৰ ব্যৱস্থা, আৰু তেওঁলোকে খুব সুন্দৰকৈ পৰিৱেশন কৰে আৰু খুব ভাল লাগিল। আমাৰ নিৰ্দিষ্ট কিছুমান মিতিৰ কুটুমৰ সৈতে জন্মদিনটো উদযাপন কৰা হ'ল, কাৰণ তাত 60জনতকৈ বেছি মানুহ দিয়া নহয়। আপোনালোক কেতিয়াবা গ'লে গম পাব, 60জনৰ মানুহৰে ব্যৱস্থা তাত আছে আৰু বজাৰ সমাৰবোৰ আগদিনাই কৰি দি থৈ আহিব লাগে।
আৰু পিছদিনা যেতিয়া অলপমান দেৰিকৈ গ'লেও তেওঁলোকে সেইখিনি কাম আগবঢ়াই থাকে। আৰু সেইদিনা খুবেই গৰম আছিলে। এইখিনি সন্মুখৰ ভাগ ইমান ধুনীয়া দৃশ্য চাওকচোন। আৰু আকাশখন মই দেখুৱালোঁ এইফালে কেনেকুৱা গৰম, আকাশখন দেখিলেই গম পাব। এইভাগ মন্দিৰৰ সন্মুখ ভাগ। হেপী বাৰ্থডে আদিত্যম। হেপী বাৰ্থডে আদিত্যম। বহুত বহুত শুভেচ্ছা আৰু শুভকামনা তোমালৈ।